অসমীয়া ল'ৰাই যদি নপঢ়ে তেতিয়া আজমলৰ ল'ৰাই অসম দখল কৰিব। তাত আপত্তি কৰিবলগীয়া কি আছে বুলি অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই কৰা মন্তব্যক আজি ধেমাজি সদৰত উভতি ধৰিলে কৃষক মুক্তিৰ সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় উপসভাপতি ছয়েফ পাৱে। কৃষক মুক্তিৰ নেতাগৰাকীয়ে মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্যক উদ্দেশ্যপ্ৰণোদিত বুলি অভিহিত কৰি কয় যে আমি বিগত দিনবোৰত চৰকাৰখনৰ উন্নয়নমূলক কামবোৰৰ বিপৰীতে কথাৰ ফুলজাৰিহে বেছি দেখিছোঁ। এতিয়া নিৰ্বাচনৰ সময়ত সমাগত, গতিকে বিজেপি চৰকাৰৰ নেতা মন্ত্ৰীৰ মুখত সাম্প্ৰদায়িক গোন্ধ থকা মিহি মিহি বক্তব্য আমি বেছিকৈ শুনিবলৈ পাওঁ। দুখৰ কথা, আজমলৰ ভয় দেখুৱাই এসময়ত চৰকাৰ গঠন কৰিছিল। সেই আজমল এতিয়া বিজেপি চৰকাৰ হিয়াৰ আমঠু। ৰাজ্যসভাৰ নিৰ্বাচনতো বিজেপিক আজমলৰ ভোটৰ প্ৰয়োজন হয় আৰু সেই বিজেপি চৰকাৰৰ মন্ত্ৰীয়ে পুনৰ আজমলৰ ভয় দেখুৱাই আছে। এফালে ৰাজহুৱা খণ্ডৰ বিদ্যালয়সমূহ একত্ৰীকৰণৰ জৰিয়তে বহু বিদ্যালয় বন্ধ কৰি দিছে, আনফালে আন্তঃগাঁথনিৰ অভাৱত আজি অসমৰ শিক্ষা অনুষ্ঠানসমূহত সুস্থ শৈক্ষিক পৰিৱেশ নাই বুলিও উল্লেখ কৰে। আৰু এই ক্ষেত্ৰত চৰকাৰে গুৰুত্ব দিব লাগে ক'ত বুলি প্ৰশ্ন উত্থাপন কৰিছে। আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে চৰকাৰৰ কথা ফুলজাৰিৰ পৰা আঁতৰি আহি প্ৰকৃতাৰ্থত চৰকাৰী শিক্ষা অনুষ্ঠানসমূহত অসমীয়া ল'ৰা ছোৱালীয়ে পঢ়িব পৰাকৈ এটা সুস্থ শৈক্ষিক পৰিৱেশ দিবলৈ দাবী জনাইছোঁ। অসমীয়া ল'ৰাই যদি নপঢ়ে তেন্তে আজমলৰ ল'ৰাই অসম দখল কৰিব। তাত আপত্তি কৰিব লগা কি আছে বুলি অসমৰ সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই যি বক্তব্য প্ৰদান কৰিছে, তাক আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই বক্তব্য উদ্দেশ্যপ্ৰণোদিত বক্তব্য বুলি আমি অভিহিত কৰিব খুজিছোঁ। আমি বিগত দিনসমূহত দেখি আহিছোঁ, চৰকাৰখনে উন্নয়নমূলক কামৰ বিপৰীতে তেওঁলোকৰ মুখত কথাৰ ফুলজাৰি বেছি। এতিয়া নিৰ্বাচনৰ সময় সমাগত, গতিকে বিজেপি চৰকাৰৰ নেতা মন্ত্ৰীৰ মুখত সাম্প্ৰদায়িক বক্তব্য আমি সঘনাই শুনিবলৈ পাম। দুৰ্ভাগ্যজনক কথা, দুখৰ কথা, আজমলৰ ভয় দেখুৱাই এটা সময়ত চৰকাৰ গঠন কৰিছিল। সেই আজমলৰ এতিয়া বিজেপি চৰকাৰৰ হিয়াৰ আমঠু। ৰাজ্যসভাৰ নিৰ্বাচনতো বিজেপিক প্ৰয়োজন হয় আজমলৰ ভোট, আৰু সেই বিজেপি চৰকাৰৰ মন্ত্ৰীয়ে পুনৰ আজমলৰ ভয় দেখুৱাই আছে। এফালে ৰাজ্যসমূহৰ শিক্ষাসমূহত বন্ধ, বহু বিদ্যালয় বন্ধ হৈ গৈছে, আনফালে আন্তঃগাঁথনিৰ অভাৱ আৰু অসমৰ শিক্ষা অনুষ্ঠানসমূহত সুস্থ শৈক্ষিক পৰিৱেশ নাই। চৰকাৰখনে দিব লাগিছিল গুৰুত্ব ক'ত, কিন্তু তেওঁলোকে কৰিছে কি অসমৰ ৰাইজে দেখি আহিছে। গতিকে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে চৰকাৰক আমি দাবী জনাইছোঁ, কথাৰ ফুলজাৰিৰ পৰা আঁতৰি আহি প্ৰকৃতাৰ্থত চৰকাৰী শিক্ষা অনুষ্ঠানসমূহত অসমীয়া ল'ৰা ছোৱালীয়ে পঢ়িব পৰাকৈ এটা সুস্থ শৈক্ষিক পৰিৱেশ দিবলৈ আমি দাবী জনালোঁ।